হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় সকলোৰে ভালেই হ'ব, মোৰো ভাল। আজি আপোনালোকলৈ খুব সুন্দৰ সহজ পদ্ধতিৰে বনোৱা এটি কেকৰ ৰেচিপি আগবঢ়াম। সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে বাৰু চাহৰ লগত কি খাই ভাল পায় জনাবচোন। ঘৰতে বনোৱা বস্তু খাই ভাল পায় নে বজাৰৰ পৰা অনা বিস্কুট মিঠাই খাই ভাল পায় জনাব। আৰু মোৰ ৰেচিপিটো তেতিয়াহ'লে চাওঁ বলক। এয়া মোৰ কেকটো বনাবলৈ লাগিব এফালে চেনি, ময়দা আৰু কণী, তিনিওটা বস্তু। আৰু এটা বস্তুৰ কথা ক'ব পাহৰিয়ে গৈছিলোঁ, ৰিফাইন। এই চাৰিওটা বস্তু একেবাৰে সমান আকাৰত ল'ব লাগিব। যদি গোটেই চাৰিটা বস্তু একেবাৰে সমান হয় তেতিয়াহ'লে খাবলৈ কেকটো বহুত বেছি ভাল হয় আৰু ধুনীয়াকৈ ফুলি উঠে। সেইকাৰণে এই গোটেই চাৰিওটা বস্তু যাতে একেবাৰে সমান হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু এইফালে মই মিক্সিতে চেনিখিনি দি এনেকৈ পিচি ল'লোঁ। মিক্সিত দি ল'লে আচলতে বহুত সহজ হয়, নহ'লে হাতেৰে এনেকৈ লৰাই থাকিবলৈ বহুত সময় লাগে। সেইকাৰণে মিক্সিত দি দিলে বহুত বেছি ভাল হয় আৰু বহুত সহজ। এইফালে প্ৰথমে মই চেনিখিনিত পিচি ইয়াতে মই কণীখিনিও এড কৰি দিলোঁ। তাৰপাছত আকৌ এনেকৈ পিচি ল'লোঁ। তাৰপাছত এনেকুৱা আকাৰ ল'লেগৈ। আৰু এইখিনি পিছাৰ পাছত ইয়াতে মই ৰিফাইন এড কৰিম। গোটেইখিনি বস্তু মই সমানকৈ লৈছোঁ, আপোনালোকে চাগে দেখিছেই। তাৰপাছত মই ইয়াতে ৰিফাইনখিনিও এড কৰি দিম। ৰিফাইনখিনি ইয়াতে দি আকৌ মই এনেকৈ পিচি ল'লোঁ। দেখিবলৈ কালাৰটো খুব সুন্দৰ হৈছে। আৰু কিছুমানে ময়দাখিনি ইয়াতো দি ল'ব পাৰে আৰু নহ'লে মোৰ দৰে এনেকৈ চচপেনতো গুলিব পাৰে। আৰু ময়দাখিনি চালনীৰে চালি ল'ব লাগে। মই চালিয়ে থৈছিলোঁ আগে। এইখিনি মই ইয়াতে চচপেনটোতে দি ইয়াতে মই মিক্সাৰ কৰি থোৱা বস্তুখিনি দি দিলোঁ। তাৰপাছত মই ইয়াত ব্যৱহাৰ কৰিম বেকিং আৰু কোকো পাউডাৰ। কোকো পাউডাৰটো মোৰ ওচৰত আছিল, সেয়েহে মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি নাই তেতিয়াহ'লে ব্যৱহাৰ নকৰিলেও হ'ব। কোকো পাউডাৰটোৱে আচলতে কেকটোৰ কালাৰটো চেঞ্জ কৰি দিয়ে। ইয়াতে মই বেকিং সৰু চামুচখনেৰে এচামুচে ব্যৱহাৰ কৰিছোঁ, কাৰণ ঘৰতে বনোৱা বস্তুবিলাকত বহুত বেছিকৈ দিলে খাই বেয়া নালাগে, কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। আৰু কোকো পাউডাৰটো মই ইয়াতে 2 চামুচ দি দিছোঁ। তাৰপাছতে মই এইখিনি হাতেৰে ধুনীয়াকৈ মিক্স কৰিবলৈ চেষ্টা কৰিম। বহুত বেছি দেৰিও মিক্স কৰিব নালাগে, কাৰণ বাকীখিনি বস্তু আমি মিক্সিত দিয়ে থৈছিলোঁ। প্ৰায় 6-7 মিনিট মিক্স কৰাৰ পাছতে আকাৰটো এনেকুৱা হৈ যাব। বহুত বেছি দেৰি নালাগে, 10 মিনিটমান গুলি দিলেই হৈ যায়। গোটেইখিনি বস্তু এনেকৈ গুলি লোৱাৰ পাছত মই কেক বনোৱা বাতিটোতে অকণমান ৰিফাইন লগাই ইয়াতে মই ময়দা অলপ ওপৰতে সানি লৈছোঁ। তেতিয়া কেকটো খুব সুন্দৰকৈ ওলাই পৰে আৰু হৈ যোৱাৰ পাছত। আৰু ইয়াৰ আকাৰ এনেকুৱা হয়গৈ। 10 মিনিটতে হৈ যায় আৰু সকলোখিনি বস্তু মিক্স হৈ যায় ধুনীয়াকৈ। এয়া কোকো পাউডাৰটো ব্যৱহাৰ কৰাৰ কাৰণে এইখিনি দেখিবলৈ চকলেট কালাৰৰে হ'ল। কেকটো দেখিবলৈও চকলেট কালাৰৰে হ'ব আৰু খাবলৈও চকলেট লাগিব বাৰু, নলগা নহয়। তাৰপাছত মই এইখিনি ইয়াতে এনেকৈ ঢালি দিম। তাৰপাছতে মই কুকাৰতে দিম। কেক বনালে মই কুকাৰতে বনাওঁ। তাৰপাছত এয়া কুকাৰত এনেকৈ দি ল'লোঁ। কেকটো হ'বলৈ প্ৰায় 40 মিনিটমান লাগিব। আৰু এয়া ঢাকনিখন মই মাৰি দিম এতিয়া। গোটেই ভিডিঅ'খিনি কৰা নহ'ল, তথাপিও মই কৰি থৈছোঁ বাৰু। আৰু এয়া পূৰা ধোৱা হৈ আছে। অলপ সময়ৰ পাছত মই খুলি চালোঁ, আৰু ইয়াতে মই এনেকৈ লাঠি এডাল বনাই থৈছিলোঁ। ইয়াতে লাগি আহিব নালাগে, এতিয়া লাগি আহিছে মানে কেকটো সম্পূৰ্ণ হোৱা নাই। তাৰ অলপ সময়ৰ পাছতে মই চালোঁ, এয়া মোৰ কেকটো হৈ গ'ল, প্ৰায় ৰেডিয়ে হৈ গ'ল। উলিয়াই ল'লোঁ। ঠাণ্ডা হ'ব দিব লাগে, ঠাণ্ডা হোৱাৰ পাছত উলিয়াব লাগে। মই ঠাণ্ডা হ'ব দিছিলোঁ, তাৰ পাছতহে উলিয়াইছোঁ বাৰু। এইটো মোৰ ধুনীয়া কেকটো। বনাবলৈ বহুত সহজ, বেছি সময়ো নালাগে, আৰু বস্তুকেইটা প্ৰায় ঘৰত থাকেই আমাৰ।
আৰু খাবলৈ বহুত সোৱাদ হয়, খাবলৈ ভাল হয় আৰু ঘৰত বনাই খালে মানে যিকোনো বস্তু ভাল লাগে, ঘৰৰ মানুহবিলাকেও ভাল পায়, সেইকাৰণে কেতিয়াবা ট্ৰাই কৰিব লাগে। আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ আৰু মোৰ কেকৰ ৰেচিপিটো চাই ভাল পালে বুলি আশা কৰিলোঁ আৰু কেনেকুৱা পালে মোক জনাব। আৰু এতিয়া বনাই হৈয়ে গ'ল যেতিয়া নেকি চাহৰ লগত জুতি লোৱাহে কথা আৰু এতিয়া মই এনেকৈ কেকটো ধুনীয়াকৈ কাটি ল'লোঁ। সকলোৱে খাম এতিয়া আৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজিলৈ তেনেহ'লে ইমানেই, বাই বাই।